হাই বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কথাটো হ'ল, যিহেতু আমাৰ চাকৰি নাই, আমাৰ মাহেকত এটা ইনকাম নহয়। আমাৰ খেতি মাটি আছে, তাতে আমি খেতি বাতি কৰি 2 টকা উপাৰ্জন কৰিব লাগিব। হাঁহ মুৰ্গী ধৰণৰ বস্তু পুহি আমি উপাৰ্জন কৰিব লাগিব। যিহেতু আমাৰ চাকৰি নথকাৰ কাৰণে আমাৰ মাহিলী এটা ইনকাম নহয়, আমি সেইকাৰণে হাঁহ মুৰ্গী পুহি আমি 2 টকা ইনকাম কৰিব লাগিব। 2 টকা উপাৰ্জনৰ কাৰণে ময়ো হাঁহ পোৱালি কেইটামান আনিছোঁ, তাকে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। ব'লক মোৰ হাঁহৰ ফাৰ্মখন আপোনালোকক দেখাওঁ। যিহেতু মই এবাৰ নতুন, সেইকাৰণে অলপ সৰুকৈ বনাইছোঁ। পোৱালিও তেনে 100টামানহে আনিছোঁ, বেছি অনা নাই। তেন্তে দেৰি নকৰোঁ, ব'লক আপোনালোকক মোৰ ফাৰ্মখন দেখাওঁ। এইটো চাওক, মোৰ এইটো হাঁহকেইটা থোৱা ঘৰটো বনাইছোঁ মই বাঁহেৰে বনাইছোঁ। যিহেতু মোৰ পুঞ্জি কম, সেইকাৰণে মই বাঁহেৰে বনাইছোঁ। বাঁহবিলাকৰ কাঠি তুলি তুলি বেৰবিলাক বনোৱা হৈছে, আৰু বেৰবিলাক গোটেইখিনি মানে মুচি দিয়া হোৱা নাই। খালি তলত ধৰক এচাৰকণি পৰি বেৰবিলাক পচি যায় কাৰণে তলত 2 হাতমান জেগা মুচি দিয়া হৈছে। কাৰণ ওপৰৰখিনি অলপ ফাঁক ফাঁককৈ ৰাখিছোঁ, কাৰণ ফাঁক ফাঁককৈ ৰাখিলে বতাহ চতাহবিলাক সোমাবলৈ অকণমান সুবিধা হয়। আৰু ওপৰত মই টিং দিয়া নাই, তিৰপাল দিছোঁ। তিৰপালৰ তলত ঘন ঘনকৈ কাঠিৰে বেৰ বান্ধি লৈ তাত জাপি দিয়া হৈছে, তাৰ ওপৰত তিৰপাল জাপি দিয়া হৈছে। যিহেতু টিং দিয়া নাই, সেইকাৰণে অকণমান সুন্দৰকৈ বনোৱা হৈছে তিৰপালেৰে। এই গোটৰ ঘৰৰ কামটো মই নিজেই কৰিছোঁ, নাজানো ভুলকৈ হ'লেও অলপ মানে কৰিবলৈ চেষ্টা কৰিছোঁ। এইখন দৰ্জা এইফালেদিয়ে মানে হাঁহখিনি ওলোৱা সোমোৱা কৰিব পাৰে। আৰু ৰাতিপুৱা হাঁহখিনি মানে এইখিনি জেগাতে মই গোটেই বাউণ্ডেৰীটো মই নেট মাৰি দিছোঁ। কাৰণটো হ'ল মানে হাঁহখিনি তেতিয়া ধৰক ওলাই যাব নোৱাৰে। আৰু কিছুমান হাঁহ থাকিলে অলপ সাপ চাপৰ কাৰণে ভয়, সাপ চাপ সোমাব নোৱাৰাকৈ মই নেটখিনি মাৰি দিছোঁ। এতিয়া মানে সাপ বা নেউল কিবাখিনি বস্তু সোমাবলৈ অলপ অসুবিধা পাব। আৰু অলপ ছাইডতে মানে এটা মই সৰুকৈ গাঁত খান্দি দিছোঁ। সিহঁতি যেতিয়া খানাটো খাই লৈ পানীখিনিত অলপ সাঁতুৰিব পাৰে, গাটো অলপ চাফ চিকুণ হৈ ৰাখিব পাৰে। গা পা ধুই মানে পাৰতে সিহঁতি অলপ খেলা ধূলা কৰিব পাৰে। আৰু হাঁহ থাকিলে ধৰক পুখুৰী এটা লাগেই, কাৰণ সিহঁতি চাফা হ'ব লাগিব। যদি সিহঁতি গাটো ধুব নোৱাৰে, সিহঁতৰ মানে কিছুমান বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। সেইকাৰণে অলপ পৰিষ্কাৰ কৰিবৰ কাৰণে পুখুৰী এটা খান্দি দিছোঁ। আৰু পুখুৰীৰ লগতে মানে পানীখিনি দামকলৰ পাৰেৰে মানে এটা নলা খান্দি দিছোঁ। সেই নলাটো দি একদম সুন্দৰকৈ ধুনীয়াকৈ গৈ পুখুৰীটোত মানে পানীখিনি পৰি যায়। দামকল যেতিয়া আমি দানা দিওঁ, দানাৰ লগত এই ঔষধটো আমি মিলাই দিওঁ। এইটো আমি 5 mlকৈ দিনটোত 3 বাৰ দিওঁ। এইটো খালে মানে আপোনাৰ হাঁহবিলাকৰ ভৰিটো অলপ ষ্ট্ৰং হৈ থাকে, তেতিয়া বেকা তেৰা তেনেকুৱা মানে কিছুমান ধৰণৰ বেমাৰ নহয়। ঔষধৰ নাম হৈছে ভিমাৰেল। এইটো খোৱালে আমাৰ ভৰিবিলাক ষ্ট্ৰং হৈ থাকে। সেইটো 3 দিন খুৱাই অহাৰ পিছত নেক্সট 3 দিন আমি এইটো দিওঁ, এণ্টিবায়'টিক। এইটো দিওঁ আপোনাৰ 5 গ্ৰামকৈ আমি দিনটোত 3 বাৰ দিওঁ। তাৰপিছত 10 দিনৰ মূৰে মূৰে মানে ভিমাৰেল আৰু এই এণ্টিবায়'টিকটো খুৱাই থাকিব লাগে। তেতিয়া মানে হাঁহবিলাক অলপ স্বাস্থ্য ভাল থাকে আৰু ষ্ট্ৰং হৈ থাকে, সিহঁতৰ বেমাৰবিলাক কম হয়। কাৰণ আমাৰ চাকৰি নাই, আমাৰ মাহেকীয়া এটা ইনকাম নহয়। সেইকাৰণে আমি হাঁহ মুৰ্গী পুহি আমি 2 টকা উপাৰ্জন কৰিব লাগিব। সেই বুলি ভাবি ময়ো হাঁহ কেইটামান আনিছোঁ, কাৰণ এইবাৰ নতুন, সেইকাৰণে মই 100টা হাঁহ আনিছোঁ। এইবাৰ আমি চাওঁ খৰচ কিমান হ'ল, লাভ কিমান হয়। তাৰপিছত নেক্সট যদি লাভ হয়, তেতিয়াহ'লে নেক্সট ভাবিছোঁ মই 250মান হাঁহ আনিম বুলি ভাবিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।